সুখবৰ প্ৰথমতে অভিনন্দন জনাই লৈছো আইমি বৰুৱা আৰু অসমবাসীলৈ যি খবৰ শুনিলে প্ৰতিজন অসমীয়াৰ বুকু উফন্দি উঠিব কিন্তু ভাগ্যই লগ নিদিয়ে আৰু বিতৰ্ক লগ নেৰে অভিনেত্ৰী আইমি বৰুৱাক নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এছামিজ পইণ্ট শিলচৰ মই দীপাংকৰ আৰম্ভ কৰিছোঁ এটা বিশেষ প্ৰতিবেদন প্ৰায় বিতৰ্কত পৰা আইমি বৰুৱা এইবাৰ নতুন বিতৰ্কত যোৱাকালি আইমি বৰুৱা অভিনীত আৰু পৰিচালিত চেমহৰ নামৰ ডিমাচা চিনেমাখনে দিল্লীত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পায় আৰু এই বঁটা প্ৰদান কৰে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তাৰ পিছতে বিতৰ্ক ইয়াৰ পূৰ্বেও অভিনেত্ৰী তথা মন্ত্ৰীপত্নী আইমি বৰুৱাৰ বিৰুদ্ধে ডিমাহাছাত তীব্ৰ প্ৰতিবাদ হৈছিল আৰু শ্বুটিঙৰ পিছতে তিনিমহীয়া শিশুৰ মৃত্যুক লৈ সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ডিমাচা লোকসকলে অভিযোগ উত্থাপন কৰিছিল যে এই চিনেমাখনত ডিমাচাসকলক ভুলকৈ উপস্থাপন কৰা হৈছে চেমহৰ চিনেমাখনত এটা সহজ সৰল পৰিয়ালৰ পৰা তিনিমহীয়া সন্তান এটাক শ্বুটিঙত লৈছিল আৰু শ্বুটিং শেষ হোৱাৰ 5 দিন পিছতে সেই সন্তানটোৰ মৃত্যু হৈছিল যি কথা ক্লেৰিং নামৰ সেই সন্তানটিৰ পিতৃ মাতৃয়ে সংবাদ মাধ্যমৰ আগত জনাই প্ৰায় এসপ্তাহ পূৰ্বে পিছত ৰহস্যজনকভাৱে পিতৃ মাতৃয়ে সেই কথা সলনি কৰে যোৱাকালি ৰাষ্ট্ৰপতিৰ পৰা অভিনেত্ৰী আইমি বৰুৱাই বঁটা পোৱাৰ পিছতে উভতি ধৰে একাংশ লোকে এজন ল'ৰাই ফেচবুকত কৈছে সঁচাই এইটো স্বচ্ছ আৰু নিকাৰ ৰাষ্ট্ৰীয় বঁটা হয়নে যিহেতু এতিয়াও ডিমাচা ৰাইজে আইমি বৰুৱাক ক্ষমা কৰিব পৰা নাই তেনে পৰিপ্ৰেক্ষিতত আইমি বৰুৱা শাসকীয় পক্ষৰ বাবে এই বঁটা প্ৰদান কৰিছে বুলি ধৰিব পাৰি আনজনে ক'লে ইমান উৎপাত কি আছিল ৰাষ্ট্ৰপতিৰ বঁটা দিবলৈ এজনে অভিনেত্ৰী আইমি বৰুৱাক সমালোচনা কৰি কৈছে পদ্মশ্ৰী পাব লাগে প্ৰতিমা নামৰ ছোৱালীজনীয়ে কৈছে নিষ্পাপ শিশুৰ জীৱনটোক ধ্বংসপ্ৰাপ্ত কৰি পেলালে উজ্জ্বল দত্ত নামৰ যুৱকজনে ক'লে 16,000 টকাতে ৰজত কমল বঁটা পায় তাৰ মানে পুৰস্কাৰৰ বঁটা কিনিবলৈ কৰা এনে নিজ মানসিকতা তামোলৰ পিকেৰে ৰঙা কৰি বুলাই দিবৰ মন গৈছে এজন যুৱকে ক'লে ৰজত কমল নহয় ডাইনী বঁটা পোৱাৰ যোগ্য আৰু বঁটালৈ কি হ'ব আজি তাইৰ ছায়াটো হাত ঘাপ দিছে ৰাইজে এজনী ছোৱালীয়ে ক'লে বঁটা লওঁতে বুকুখন অলপ হ'লেও যদি কঁপা নাই তেনেহ'লে মানিছোঁ এজনে ক'লে অসমৰ গৌৰৱ এশিঙীয়া গড়ৰ পাছতে আমাৰ দ্বিতীয় গৌৰৱ আইমি বৰুৱা শুভেচ্ছা থাকিল আইমি বৌ এতিয়া এনেকৈ বিতৰ্কত সোমাই পৰিছে অভিনেত্ৰী তথা মন্ত্ৰীপত্নী আইমি বৰুৱা ইয়াৰ পিছত আইমি বৰুৱাই কি স্পষ্টীকৰণ দিয়ে সেয়া হ'ব লক্ষণীয় স্পষ্টীকৰণৰ ভিডিঅ'বোৰ পাবলৈ চেনেলটো জৰিয়তে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষৰ ঘণ্টি বাটনটো দবাই দিব সকলোবোৰ আপডেট সকলোতকৈ আগতে আপুনি পাবলৈ চোৱাৰ বাবে ধন্যবাদ আগলৈ চাই থাকিব এছামিজ পইণ্ট শিলচৰ।